এজন মুছলিমৰ ডায়েৰী চন 1973 আমাৰ বংশৰ তথা ওচৰ চুবুৰীয়া মুন্সী নানা 1973 চনত হজলৈ গৈছিল মোৰ জন্মৰ এবছৰ পাছত তেতিয়া সাগৰীয় পথেৰেহে হজলৈ সকলো গৈছিল আৰু সমগ্ৰ প্ৰক্ৰিয়াটোত 4 মাহমান লাগিছিল তেতিয়াৰ দিনত হজলৈ যাওঁতে বংশ পৰিয়াল ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোকে মাত লগাই যায় কোনো ঠিক নাই ঘূৰি আহিবনে নাই নানা হজলৈ যোৱাৰ আগতে ওচৰৰ সকলো গাঁৱৰ মছজিদলৈ গৈ জামাতক মাত লগাইছিল আমাৰ ঘৰৰ গাতে লাগি থকা বাতিপৰীয়া আহোম গাঁৱৰ যিটো নামঘৰ আছে নানা তালৈ গৈও নামঘৰত ওচৰ চুবুৰীয়া হিন্দু মানুহখিনিক মাত লগাই আহিছিল তাত বোলে নানাৰ সমবয়সীয়া দুজনমানে নানাক সাৱটি ধৰি কান্দিছিল নানা ঘৰৰ পৰা যাওঁতে দুজনমানে অলপ দূৰলৈকে আগবঢ়াই দিবলৈকো গৈছিল 4 মাহ পাছত নানা হজ সম্পূৰ্ণ কৰি ঘূৰি অহাৰ পাছত তেওঁলোকৰ বহুতো আহিছিল আৰবৰ পৰা অনা খেজুৰ আৰু জমজমৰ পানী খাবলৈ নানা কেতিয়াবাই ঢুকাল তেওঁৰ লগৰ হিন্দু বন্ধুসকলো কেতিয়াবাই ঢুকাল 1980ৰ পৰা 1985 নানাহঁতৰ ঘৰত এটা পুখুৰী আছিল সেই ঠাইৰ সকলোৱে সেইটো পুখুৰীৰ পানী খায় হিন্দু মুছলিম সকলোৱে তেতিয়া সেই ঠাইত কাৰো ঘৰত দমকল নাছিল আমি বাল্টিৰে পানী তুলি পুখুৰী পাৰত গা ধুওঁ আৰু গা ধোৱাৰ পাছত ঘৰলৈ খাবৰ বাবে পানী লৈ আহোঁ বাতিপৰীয়া গাঁৱৰ ভগালতা চুবুৰীৰ আহোম মানুহখিনিয়েও সেই একেটা পুখুৰীৰে পানী খায় সেই সময়ত যথেষ্ট বয়স হোৱা আমাৰ ডাঙৰ আব্বাই কেতিয়াবা সৰু বাল্টি এটা লৈ পানী আনিবলৈ যায় আৰু তেওঁ যোৱা সদায়েই সেই সময়ত পানী নিবলৈ অহা ভগালতা চুবুৰীৰ কোনো আহোম মহিলাই দাইটি আপুনি পানী নিব নালাগে বুলি নিজৰ কলহেৰে একলহ পানী আনি আমাৰ ঘৰত থৈ যায় আমাৰ খোৱা পানী থকা মাটিৰ কলহত সেই পানী ঢালি দিওঁ হিন্দুৰ কলহেৰে অনা পানীৰে আমি ভাত বনাই খাওঁ অজু কৰি নামাজ পঢ়োঁ আজিকালি প্ৰায় সকলোৰে ঘৰত দমকল হ'ল কোনেও সেইটো পুখুৰীৰ পানী নাখায় অলপ দিনৰ আগতে ঘৰলৈ যাওঁতে মন কৰিছিলোঁ পুখুৰীটোৰ পানীখিনিত শেলুৱৈৰ চামনি পৰিছে দাঁত চামনি 1980ৰ পৰা 90 বাতিপৰীয়া গাঁৱৰ নামঘৰত প্ৰত্যেক বছৰ ভাদ মাহত বৰসবাহ হয় আমিবোৰ সৰু সৰু বৰসবাহৰ কেঁচা পিঠাগুড়ি আৰু গুড়েৰে বনোৱা পকা মিঠৈ বৰ হেঁপাহৰ ভগালতা চুবুৰীৰ মানুহখিনি আমাৰ ঘৰৰ সন্মুখেদিয়েই অহা যোৱা কৰে বৰসবাহ হোৱা দিনা আমি সকলো চৰকাৰী পুখুৰীটোৰ পাৰত সন্ধিয়া আধা কিলোমিটাৰ দূৰত থকা নামঘৰলৈ হেঁপাহ মেলি চাই থাকোঁ অৱশেষত আহে সেই মধুৰ ক্ষণ আহোম মানুহখিনিয়ে পকা মিঠৈৰ ডাঙৰ একোটা টোপোলা লৈ সেইফালেদিয়ে ঘৰলৈ আহে পুখুৰীৰ পাৰত ৰৈ থকা আমাৰ সকলোকে কেইটামানকৈ মিঠৈ দিয়ে আৰু আমি গুগ্ৰাসে পটাপট গিলি পেলাওঁ বীৰেন্দাৰ ঘৰৰ পৰা ঘৰলৈও টোপোলা এটা আহে লাজ লগা নোহোৱালৈকে তেনেকৈয়ে পুখুৰীৰ পাৰত ৰৈ থকা মিঠৈ খাই থাকিলোঁ পাছত গম পাইছিলোঁ যে নামঘৰৰ পৰাই আমিবোৰ তাত ৰৈ থাকিম বুলি জানি সেইফালেদি অহা সবাহৰ মানুহখিনিৰ হাতত আমালৈ বুলি পকা মিঠৈ দি পঠায় এতিয়া বহু বছৰ হ'ল পকা মিঠৈ খাবলৈ নোপোৱা 1992 মোৰ কলেজীয়া জীৱনৰ এতিয়াও বেষ্ট ফ্ৰেণ্ড মাধুৰ্য কন্দলী নৈষ্টিক বামুণ পৰিয়ালৰ ল'ৰা তাৰ সৰু বাইদেউ ৰুমি বাইদেউৰ বিয়া বাইদেৱে মোক নিজ ভায়েকৰ দৰেই মৰম কৰে ইফালে আমাৰ ৰমজান মাহ মই সৰুৰে পৰা পূৰা ৰোজা ৰাখোঁ ৰুমি বাইদেউৰ বিয়াত মই নথকাটো হ'বই নোৱাৰে অৱশেষত ৰোজা ৰাখিয়েই বিয়াত হাজিৰ কইনাৰ পৰিয়ালৰ সকলোৱে জানে যে মই ৰোজা ৰাখি আছোঁ গধূলি ইফতাৰৰ সময়ত খাবলৈ বহোঁতেই বন্ধুৰ দেউতাক নৈষ্টিক বামুণ মানুহজনে ভিতৰৰ পৰা মাত দিছে ল'ৰাটোৱে ৰোজা ৰাখি আছে ভালকৈ খাবলৈ দে ৰাতি বিয়াৰ মাংগলিক অনুষ্ঠানবোৰ শেষ হোৱাৰ পাছত মোৰ চেহেৰি খাবৰ পৰত কইনাৰ বায়েকে ভাত তৰকাৰী গৰম কৰি আনি ওচৰত বহি খুৱাইছিল বামুণৰ ঘৰত চেহেৰি আৰু ইফতাৰ খাই মুছলিম এজনে ৰোজা ৰখাৰ আৰু কিমান উদাহৰণ আছে মই নাজানো মোক ইফতাৰ ভালকৈ দিবলৈ কোৱা বন্ধুৰ বৃত্তি স্বৰ্গগামী হ'ল 5 আগষ্ট 2018 এইটো ঘটনাই অসমৰ গোটেইকেইটা নিউজ চেনেল কেইদিনমান তোলপাৰ কৰি আছিল বহুতৰ মনত আছে চাগে বৰকাঠনিৰ মূলীয়া গাঁৱত এজন যুৱক ঢুকাল পৰিয়ালটোক গাঁৱৰ ৰাইজে এঘৰীয়া কৰি থৈছিল কাৰণে যুৱকজনৰ দেহ সৎকাৰৰ বাবে গাঁৱৰ মানুহ কোনো নাহিল উপায়ন্তৰ হৈ যুৱকজনৰ মাকে আমচুৰ বৰকাঠনি শাখাৰ কোনোবা এজন মুছলিম ল'ৰাক সহায় বিচাৰিলে ল'ৰাজনে আমচুৰ গোলাঘাট জিলা সম্পাদক নাহৰণি মাছগাঁৱৰ বাবুল আলীক খবৰ দিলে বাবুল আলীয়ে লগত আৰু কেইজনমান মুছলিম যুৱকক লগত লৈ বিপদত পৰা পৰিয়ালটোৰ কাষত থিয় দিলে
আৰু স্থানীয় থানা আৰু গাঁওবুঢ়াৰ অনুমতি লৈ সম্পূৰ্ণ হিন্দু প্ৰথামতে পৰিয়ালৰ উপস্থিতিত শৱদাহ কৰে। অসমৰ কেওটা নিউজ চেনেলে বাবুল আলী আৰু তেওঁৰ সংগীসকলক মাতি নি প্ৰশংসা কৰিছিল আৰু টক শ্ব' পাতিছিল। 2 এপ্ৰিল 2020 দেশত কৰোনা নিজামুদ্দিন মুছলিম একাকাৰ হৈ গৈছে। ফেচবুকত অশ্ৰাব্য ভাষাৰ যেন প্ৰতিযোগিতাহে চলিছে। নিউজ চেনেলবোৰে বাতৰি দিলে যে নাহৰণি মাজগাঁও এই অঞ্চলবোৰত অমুছলিম দোকানবোৰত মুছলিম মানুহবোৰক সামগ্ৰী দিবলৈ অস্বীকাৰ কৰিছে, কাৰণ বাতিপৰীয়া কোলাহাবীৰ 12জন ব্যক্তি নিজামুদ্দিনলৈ গৈছিল। তেওঁলোক কোনো কিন্তু ঘৰলৈ ঘূৰি অহা নাই, দিল্লীতে কোৱাৰেণ্টাইন কৰি ৰাখিছে। দুদিন পাছত পৰিস্থিতি লাহে লাহে প্ৰশাসনৰ সহযোগত স্বাভাৱিক হৈছে। 5 এপ্ৰিল 2020 টিভি ফেচবুকত হিন্দু মুছলিম 2020 খেলখন লাহে লাহে টেষ্ট মেচলৈ পৰিৱৰ্তন হোৱা যেন পাই অতিষ্ঠ হৈ আজি ল'ৰা ছোৱালী দুটাক প্ৰথম 5টা কাহিনীৰ কথা ক'লোঁ। সিহঁত দুটাই ক'লে, আব্বা তুমি মিছা কথা কৈছা, এনেকুৱা আমি কেতিয়াও দেখা নাই। সিহঁত দুটাক বাৰু কেনেকৈ পতিয়ন নিয়াওঁ যে এসময়ত এনেকুৱা হৈছিল।